কৈছোঁ আধিকাৰিক কৌতুক অভিনেতাক সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক জিতেন মুখোমুদাৰীয়ে। জিতেন ল সোনকালে ল এই আতেৰে মেনিমেশ্যন আধিকাৰিক এইয়া আমাৰ দন্দে মাছো যে শিকাইছিল তোক 1ৰ পৰা 1লৈ অঁ এই একেবাৰে নালাগে ইমান বহুত দেৰি হৈ যাব 30ৰ পৰা 40লৈ মাত 30ৰ পৰা 40লৈ 40 নালাগে মাত কম কৰি শ্বৰ্ট কৰি দিছোঁ অঁ মাত নাই এতিয়া বাদ অঁ তই পাথৰ কি ধোৱাত এক্টিং কৰিবি ভাই কম কথা নেকি 40 পাৰিবি মাত নহয় চিনাকি মানুহ দেখা পাইছো আচ্ছা মাত 30ৰ পৰা 40লৈ আধা কৈ দিছো কি কৈছা নহয় কেমেৰা মাৰি আছে অঁ দে ক 30টো পাৰ গৈখিনি হা পাৰি বুলি কৈছো মাত 30 30 এই কি প্লিজ একটি মাতি আছে জলদি মাত 30 কি একটি বলতে যে 40টো পদ গ'ল ক'ৰবাত মিঠাবা গুচি গৈছে নেকি মই কৈছিলোঁ তই মুখ্য বুলি 40টো ঈদ খাব গৈছে কথা ক'ব আহিছে বিচাৰি নাপালোঁ না খুজতি হৈছে নেকি তোৰ কথা বুলি মোৰ এনেকৈ লাগে